So hey guys, good morning and welcome back to my new video. So ৰাতিপুৱা এতিয়া টাইমটো আপোনালোকক কেইটামান দেখাই দি আছো. So টাইমটো 5টা বাজিছে ৰাতিপুৱা. So আমি আহিছিলো জুনবিল মেলা চাবৰ কাৰণে ৰাতিপুৱা মানে যিসকলে জানে আৰু মানে যিসকলে নাজানে গুগলত চাই ল'ব কাৰণ ময়ো নাজানো ভালকে বুজাই দিব নোৱাৰো মই. So আমাৰ লগত বহুত মানুহ আহিছে এইপিনে. চবে এটা হাই এটা কৈ দিয়া। হাই বিন্দু হাই এটা কৈ দিয়ক। হাই। So মই এইপিনে জিৰু চগীয়া গাড়ী চলাই আছে। তো আগত কি হৈ থাকে আপোনালোকে চাই গৈ থাকক, মই দেখাই আছো। নিমৰ পথাৰ যেনে ধৰক হালধি আদা এনেকৈ পাহাৰৰ মানুহে আনি ভৈয়ামৰ মানুহৰ লগত সলাই চ' পিঠা সান্দহৰ লগত তো এইপিনে ই গাড়ী পাৰ্ক কৰি আছে চ' তালৈকে আমি গৈ আছোঁ তাৰ আগতে ঠাণ্ডাটো পূৰা লাগিছে একদম চ' গাড়ী চাৰি ৰখালে আমি যাওঁ তালৈ আপোনালোকে দেখিব পাইছে আদা হালধি এনেকৈ সলাই আছে জ সান্দহ গুৰিৰ লগত বিভিন্ন পথাৰ সলাই আছে বেলেগ নহ'লেও কিন্তু মানুহ বহুত হৈছে দেই বাপাৰে মানুহ মানে যোনবিলাক বেলেগ এটা আমেজিং লাগে অকল মানুহৰ পৰা চ' কেছটো কি মানে এনেকুৱা ধৰণৰ মানুহ পুৰা ওলাই আছে এইপিনে পুৰা মানুহ একদম পুৰা ভিৰ লাগি গৈছে চ' আগত কি হৈ আছে দেখাওঁগৈ এইপিনে ইও আছে এইপিনে সলাই আছে ত' মানুহ মানে ৰাতিপুৱা ইমান এটা মানে নকলিটো ইমান এটা ভাল নাপাব চ' আগত গৈ চাই থাকক কি হৈ আছে ত' মেলা মানে হ'ল মানুহৰ ভিৰ খালি মানুহ চবফালে মানুহ মাথা বেয়া হৈ যাব আপোনালোকৰ মাজত সোমাই থাকিলে এইপিনে চাব পাৰে পুৰা এইপিনে সলাই আছে এইপিনে পুৰা সলাই আছে এনেকে তো আগত আছে বহুত মানুহ আছে কাৰণ দেখি চাব পাৰে এইপিনে পুৰা মানুহ তো আগত গৈ দেখাই আছো কি হয় এইটো ভাস্কৰ দাক দেখা পাইছো ভাস্কৰ দত্ত দা পূৰ্বাঞ্চল ইউটিউব চেনেলৰ গৰাকী চ' লগ পাই গৈছো তো অলপ যাই পেলাই কথা পাতি আহোঁ বৰোবৰ এইফালে ভাস্কৰ দা একদম আপোনাৰ আহিলে দিয়ক তো ভাস্কৰ আহিছে তো এইপিনে আমাৰ লাবুদা আছে লাবুদা নমস্কাৰ এটা কৈ দিয়ক মোৰ চেনেলটোত নমস্কাৰ জুনবিল মেলালৈ স্বাগতম জনাইছো ভাস্কৰ দা কিবা এটা কৈ দিয়ক চেনেলটো নতুন চেনেল থেংক ইউ তো বহুত থেংক ইউ ভাস্কৰ দা আহি গৈছে তো আগতে আৰু দেখাই আছো কি হয় আপোনাৰ পৰা এতিয়া মানুহজনৰ বহুত হৈ গৈছে ন আগত গৈ আছো দেখাই আছো লাবুদা কিবা এটা কৈ দিয়ক অলপ আমি জুনবিল মেলাত আহিছো ভজা চাউললৈ ঘূৰি ফুৰিছো একদম ধুনীয়াকে আৰু নতুন এটা চেনেলত মুখখন দেখাব পাৰিছো বহুত লত কাৰণে চশমা জুপি তো আপোনালোকে আহিব মেলা চাবলৈ এবাৰ নহ'ব দিনত আপুনি আহিব দিনত মই নাহো দিনত বেলেগ বজাৰ আহে মেইন বজাৰখন সদায় বিনিময় প্ৰথা আৰু মাছ মৰাটো চাব যাম তাৰপিছত ঘৰলৈকে যাম বাকী কাপোৰ চাপোৰ পামে ফেঞ্চি গ'লেই হ'ল চ' আগত কি হয় আপোনালোকক মই দেখাই আছো এইপিনে গৈ এইটো মেইন কি হয় মই দেখাই আছো চ' আপোনালোকে চাই থাকিব আগলৈকে চ' এইপিনে শুকান মাছ সলাই আছে আৰু খুৰী লৈছেনে একদম এইপিনে লৈছে খুৰা কেনেকুৱা লাগিছে ভাল লাগিছে তো এইপিনে সলাই আছে চ' আপোনালোকে মই আগতো গৈ দেখাই আছো কি হয় এইপিনে তাতো লাবুদাহঁতক লগ পালোঁ লাবুদা মানে ভাস্কৰ দাহঁত আহিছিলে তাত লগ কৰি আহিছোঁ চ' এইপিনে আগত যাওঁ কি হয় মানে মানুহ পুৰা ভিৰ একদম পুৰা ভিৰ লাগি আছে একদম পুৰা তো সেই ক'ত গ'ল মিময় ক'ত গ'ল ক'ত থাকা তুমি তো আপোনালোকে এইবিলাক ঘৰবিলাক দেখিছে এইবিলাক হ'ল পাহাৰৰ পৰা যিসকল লোক আহে তেওঁলোকে ইয়াতে ঘৰটো এনেকৈ মজাকৈ বনাই থাকে চ' 2-3 দিন থাকিব তাৰপিছত যাবগৈ ৰাতিপুৱাই সকলোৱে জুই ফুৱাই আছে আৰু ইয়াতে আদা কচু কিবা কিবি পায় আপোনালোকে ল'ব পাৰে আহি তো এইফালে পুৰা ঝাৰু এনেকৈ আছে ঝাৰু মজা ঝাৰু চ' আপোনালোকে সোনকালে আহিলে লৈ যাব পাৰিব এতিয়া বহুত দেৰি হৈ গ'ল তো আছে বাৰু বহুত লৈ যাব পাৰিব আপোনালোকে এইপিনে গৈ থাকোঁ আগত কি আছে চাই আহোঁ এবাৰ মানে পুৰা ঘূৰি আছোঁ মেলাখন একদম তো ৰাতি ভালকৈ দেখাম ৰাতি যোনটো মেলাটো ন ৰাতি মই ভালকৈ চাব মই 3 দিনো চাম মেলা কাৰণ মই বেলেগ নুচুলা মানুহ মানে মই এদিনতে মেলা নাচাম মই 3 দিন মেলা চাম চ' আগলৈকে গৈ থাকোঁ চাই আছোঁ কি হয় এইপিনে পুৰা ৰঙালাও আছে মামা ৰঙালাওটো বেচিবনে নে সলাব বেচিব এইপিনে পুৰা ৰঙালাও আছে আপোনালোকে আহিলে পুৰা লৈ যাব পাৰিব তো কেছটো কি মানে তোমাৰ অনুভৱটো কেনেকুৱা ৰাতিপুৱা ধুনীয়া তোমাৰ অনুভৱ মজা লাগিছে চ' আগত গৈ থাকোঁ কি হয় একদম পুৰা মানে জোচটো মানে আজি বেয়া আছে মানে ৰাতিপুৱাই মানে ব্লেক নিজকে বৰ হেভি ব্লগাৰ টাইপ লাগিছে ৰাতিপুৱাই
আপোনালোকে এইবিলাক বস্তু এটা চাব পাৰে এইকেইখন হ'ল তিৰুৱা জনগোষ্ঠীৰ পূৰা মানে পৰম্পৰাগত খাদ্য পোৱা বস্তু হোটেল তো এইপিনে দেখিব পাৰে একদম হোটেলকেইখন মজাকৈ বনাইছে টেণ্ট চেণ্ট আছে আপোনালোকে থাকিব পাৰে এইখন হোটেলকেইখন তো এবাৰ আপোনালোকে চাব পাৰে এইখন এখন এফালে আছে মানে দৰ্জাখন যোনখন গেটখন মই দেখাই আছোঁ মানে গেটখন একদম পূৰা বাঁহেদি বনাই থৈ দিছে এখন পূৰা এইটো চাব পাৰে মানে পূৰা বাঁহেদি গেটখন বনাই থৈ দিছে চ' আপোনালোকে আহিব মেলা চাব আৰু এটা খাই যাব কিন্তু বেলেগ নহ'লে পূৰা মানুহটো কিন্তু তামাম হৈছে আৰু দেই বাপ্পাৰে মানুহ 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 চব পালে খালি মানুহে মানুহ হা অফিচত ক'বা নেকি চব লাভ কৰিছে পাছত মই এইপিনে পৰা নিউজ চেনেল আছে আগত একদম চ' মই মানে ইমান ব্লগ চলগ নবনাওঁ এতিয়া চবেইতো বনাই আছে মই বনালে কি হ'ব চ' ইমান নবনাওঁ ত' আগত গৈ দেখাই আছোঁ কি হৈ আছে ইফালেও চাব পাৰে ইফালেও মানুহে সলাই আছে মানে চব চাইডে মানুহক খালি সলাব দি আছে একদম পূৰা মানে জেগাটো কমি গৈছে ন চ' এইপিনে আগলৈকে চাব পাৰে মানুহে মানুহ খালি মানুহ এখন মেলাত খালি আপোনালোকে মানুহ চাব আহক বেলেগ কাম বাদ দিয়ক খালি মানুহ চাব মানুহ এইপিনে পূৰা গাহৰি কাটি আছে এইটো চাইডে পূৰা এইপিনে পূৰা পিনে পুৰা সলাইছে কাকা অ' কাকা আপুনি কিমান বছৰ পৰা সলাই আছে কিমান বছৰ হ'ল সলাই থকা সলাই আছে নেকি এইপিনে পুৰা আদা হালধি মামী লৈছেনে অঁ এইপিনে পুৰা হালধিটো লৈছে এইপিনে এইটো চাব শুকান মাছ এইপিনে এইটো শুকান মাছ আছে শুকান মাছৰ লগত সলাই আছে আৰু কি আছে মামা এইপিনে পুৰা চিৰামুৰি এইপিনে আদা হালধি পুৰা সলাই আছে চ' কেছটো মানে কি বৈদ্য ঠাণ্ডা লাগিছে মোৰ বেলেগ ঠাণ্ডা লাগিছে মামা ভালে আছে একদম চ' এইবিলাক চাব পাৰে মানুহে মানুহ মুঠতে মেলাত বেলেগ চাব নালাগে খালি মানুহ চাব আহিব লাগে ভাল ভাল ছোৱালী চাব নালাগে নাচাব এইটো বেয়া কথা ছোৱালী তোৱালী নাচাব চ' আগত চাওঁ কি হৈছে আমি আহি পূৰা যোনটো গেটত পাই গ'লোঁ পূৰা এইটো গেটটো ত' এতিয়া ঘৰে যামগৈ তো আপোনালোকে কি কয় মানে কৈ আছোঁ গৈ ত' আগত অলপ গৈ পেলাই চাওঁ তাৰ পৰা ঘৰ গৈ আছোঁ একদম পূৰা এইপিনে পূৰা চেল্ফি চলি আছে আমাৰ ইয়াত মানুহে চাব পাৰে এবাৰ পূৰা চেল্ফি চলি আছে ইয়াত আমিহঁত কেনেকুৱা লাগিলে ভাল লাগিছে কিমান বছৰ পৰা আহি আছে অঁ আচ্ছা চ' ভিন্ন কেনেকুৱা আপোনাৰ অনুভৱটো ভাল লাগিলে আজি বিনিময় প্ৰথা আমি পৰম্পৰা ৰক্ষা কৰিবলৈ ইয়াত আহিলো বিনিময় প্ৰথাৰ কাৰণে আদা ললো আৰু হালধি ললো এইপিনে পুৰা এইটো একডাল বৌদ্ধ এডাল কোমোৰা লৈ লৈছে এইপিনে পুৰা আদা তলত আলু ক'ত এইটো ঘৰত গৈ দেখাম দিয়ক বিচাৰি বিচাৰি এইটো পুৰা আলু চালু লৈ লৈছোঁ তো এইটো আমাৰ মামীহঁতে পায় পাচি ল'ব আহিছে পুৰা পাচিটো চাই আছে কি লওঁ চাই লওঁ কুমলীয়া বাঁহ মামী ক'ৰ পৰা আহিছে মামী ক'ৰ পৰা আহিছে পাহাৰৰ পৰা আহিছে তো ৰাতিপুৱাই বুট চুট আছে পুৰা ওলাই কৰিছে এইপিনে সৰু সৰু পাচি আছে এনেকৈ সেয়াই আৰু মেলা গাইজ মেলা চেলা সমাপ্ত হৈ গ'ল মানে ৰাতিপুৱা যি আছিলে কাম চাম চব সমাপ্ত হৈ গ'ল তো আমি আহি গ'লো এগালমান বজাৰ কৰিছে ডাঙৰ বাৰতে ৰবা আমি বজাৰ শেষ কৰি মজাকে আহি গ'লো চ' এতিয়া যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব আৰু চেনেল যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ আহিলোঁ বাই বাই অন্য এটা ভিডিঅ' লগ পোৱা পুনৰ প্ৰতিশ্ৰুতিৰে তো আজিলৈ আহিলোঁ বাই বাই